নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ স্বৰচিত আৰু এটি কবিতা পাঠ কৰিবলৈ। কবিতাটোৰ শিৰোনাম বুলিও ক'ব পাৰে হৈছে মই এটি মাইলৰ খুঁটি। মই এটি মাইলৰ খুঁটি, বাটৰ ধূলিয়ে ঢকা শূন্য এটি আঁকি থোৱা, মই যেন এক আবক্ষ মূৰ্তি জহি খুহি যোৱা। ব্যস্ততাৰে ভৰা জীৱন যাত্ৰাৰ ভৰ দুপৰীয়া, শান্তি সামৰণিৰ সপোন দেখা, মই যেন এটি আশাৰ চাকি মন জুৰোৱা। মই এটি মাইলৰ খুঁটি, যাত্ৰাৰ অন্তত ভাগৰুৱা আত্মাই স্বস্তিৰে উভতি চাই নিমিষতে আঁতৰি দিয়া, মই যেন নিৰ্বিকাৰ এখন শৈল এপিতাপ। মই এটি মাইলৰ খুঁটি, ক্ৰীড়াংগনত মৰি পৰি দৌৰ দিয়া কোনো ক্ৰীড়াবিদৰ মন প্ৰলুব্ধ কৰি জীৱন জিলিকাই তোলা, মই এটি আবেলিৰ হাঁহি। মই এটি মাইলৰ খুঁটি, জীৱন বৃত্তৰ কেন্দ্ৰবিন্দু অতিক্ৰমী শ্ৰেষ্ঠত্বৰ পৰিধি চোৱা চকুৰে নমনা এক অনিৰুদ্ধ গতি। ধন্যবাদ।